মই নহয় এটি শব্দ, ইয়াতে আছা তুমি, মই, আমি। হয়, ঠিকে দেখিছা। হ'ব, লাহে লাহে চালেও একেই দেখিবা। হ'ব জানো সলনি কেতিয়াবা মনৰ অনুভৱ? আখৰে কাৰ কাহিনী ক'ব যদি অভাৱ হয় শব্দৰ? লিখিলেই কবিতাৰো নহয় জন্ম। মোৰ লিখনি, মোৰ পৃথিৱী। হ'ব পাৰে তোমাৰ বাবে ই ব্যংগ্য, বাহুল্য নাইবা মূল্যহীন কিছুমান শব্দ। ই মোৰ প্ৰিয় ঋতু, আত্মসন্মান, প্ৰেম, প্ৰতাৰণা আৰু যন্ত্ৰণাৰ পৰা ওলোৱা এমুঠি জোনাক আশাৰ। তোমাৰ বাবে হয়তো ই অহংকাৰ। হয়, মই অহংকাৰী। তোমাৰ প্ৰেমেই শিকাইছে, তোমাৰ মৰমেই শিকাইছে। তুমি নেমাতিলে মই নিমাত, তুমি থাকিলে হাৰক দুহাতত। শিকাইছে কৰিবলৈ হিংসা আনৰ মৰমক, জ্বলিবলৈ কোনে শিকাইছে পাহৰিলে চাগে। তোমাৰ দুগালত সাৱটি থকা চুলিখিনিয়ে বতাহৰ সতে যুঁজি ৰ'দৰ চুমাৰ পৰা লুকুৱাই ৰাখি। হ'ব, কিমান কৰিবা অভিনয়, দিবাই বা কিমান আনক সুখ কৰি নিজৰ আশাক বলি। যদি কেতিয়াবা শব্দ হৈ পৰে কোলাহল, কাষ শুনাবা গান, কাষ শুনাবা সুখৰ বুৰঞ্জী দুচকু সেমেকা কৰি। চকুত পৰিলেও অসহায় মন, আনে নেদেখা চকুলো দুহাজাৰে মুচি, উঠত মিঠা হাঁহি লৈ কিমান কৰিবা নিশা। হয়ো, হয় মোৰ ভাল, বহুতেই ভাল। আছো ভালে, তুমি অবিহনে। নালাগে আৰু আহিব মোৰ মনলৈ ঘূৰি। হ'লেও কেতিয়াবা ক'ব মন যায় মোৰ মনৰ কল্পনাত জেতুকা হ'বানে, কিন্তু কিয় নুবুজিলোঁ। পাৰিলে কেতিয়াবা কৈ দিবাচোন, নে এতিয়াই ক'বা? এবাৰ কৈ দিয়াচোন। ৰচনা আৰু আবৃত্তিকাৰ অঞ্জুমন লক্ষ্মী।